নমস্কাৰ। বাহিৰত দপদপাই বৰষুণ সৰি আছে। আমি সকলোৱে এক খুব শংকাময় সংশয়জনক পৰিস্থিতিৰ মাজলৈ গতি কৰি আছোঁ। কিন্তু এই সময়খিনিত আমি সকলোৱে পজিটিভ হৈ থকাটো খুবেই দৰকাৰ। আৰু আমি ইজনে সিজনক মানসিকভাৱে কানেক্ট হৈ থকাটো খুব দৰকাৰ এই সময়ত। আৰু এই সময়ত মই ভাবোঁ গল্প আমি যি পঢ়ি আছোঁ, বহুতে কবিতা গল্প পঢ়াৰ যি অভ্যাস গঢ়ি উঠিছে, সেইটোৱে আমাৰ মাজত এক ধৰণৰ সম্পৰ্ক গাঢ় কৰিব পাৰে বুলি মই ভাবোঁ। ই এক অন্তৰ্লীন সূত্ৰ আচলতে গঢ়ি তুলিছে। ইমান দিনে গল্প পঢ়ি আছিলোঁ, আজি মই কবিতা পঢ়িম। আজি মই আমাৰ সময়ৰ এক শক্তিশালী কণ্ঠস্বৰ কোকিল শইকীয়া। আজি মই কোকিল শইকীয়াৰ মই নিজে ভাল পোৱা দুটা কবিতা পঢ়িবলৈ লৈছোঁ। মোৰ এতিয়াও মনত আছে, আজিৰ পৰা ঠিক 2 বছৰমান আগতে, আজি মই যিটো কবিতা পঢ়িম তাৰ প্ৰথমতে পঢ়িব লোৱা কবিতাটো আজিৰ পৰা ঠিক 2 বছৰমান আগতে আমাৰ কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ কটন মহোৎসৱত এটা কবিতাৰ অনুষ্ঠান হৈছিলে। কবিতাৰ অনুষ্ঠান এটা হৈছিলে আৰু সেই অনুষ্ঠানটোত কোকিলে এই কবিতাটো পঢ়িছিলে। আৰু মোৰ মনত আছে, খুব দৌৰা দৌৰিকৈ কোকিলে মোৰ বহী এটাৰ পিছফালে তাৰ মোবাইলৰ পৰা উলিয়াই কবিতাটো কপি কৰি লৈছিলে। মোৰ এতিয়াও মনত আছে। আৰু কবিতাটো তেনেকৈ সেইখন বহীত থাকি গ'ল মোৰ। কবিতাটো বোধ কৰোঁ ক'ত প্ৰকাশ হৈছিলে মই নাজানো, বোধহয়, কিন্তু কবিতাটো মোৰ ওচৰত আছে আজিও। মই কবিতাটো পঢ়িবলৈ লৈছোঁ, কোকিল শইকীয়াৰ কবিতা। আৰু কবিতাটোৰ নাম হৈছে গল্প। গল্প। অতপৰে বহিলোঁ, গল্প এটাকে কোৱা। দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি তুমি এটা গল্পৰ কথা ক'লা। ময়ো দীঘলকৈ হুমুনিয়াহ এটি কাঢ়ি, গল্পটো আছিল কাছৰ, তেনেই ঠুনুকা। কাছৰ গল্পটোত আবদ্ধ মাছটোৱে ফিছা লৰাই লৰাই তেনেতে তোমাৰ কান্ধত আহি পৰিলহি এটা মাছৰোকা চৰাই। সিও দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ডেউকাত ঠোঁট গুজি তুমি মোলৈ গল্পটো নিক্ষেপ কৰিছা ধোঁৱাৰ মাজেৰে। ময়ো সেৱন কৰি আছোঁ নিৰ্বিকাৰ। তেনেতে মাছৰোকাই ক'লে, জাহ্নু বৰুৱাৰ কোনোবা এখন চিনেমাৰ শেষৰ দৃশ্যটোৰ লগত গল্পটোৰ মিল আছে। মই ক'লোঁ, সৌৰভ চলিহাই খোৱা জীৱনৰ শেষৰটো চিগাৰেটৰ লগতহে ইয়াৰ কিছু মিল। কৈ শেষ নহওঁতেই মই দেখিলোঁ পানীবোৰ ঘোলা কৰি মাছটো নাই। আচৰিত হৈ মই তোমাৰ মুখলৈ চালোঁ। হে গল্পৰ কথক, তোমাক মই চিনি নাপাওঁ। পঢ়িবলৈ লৈছোঁ কোকিলৰ আন এটা কবিতা। বোধ কৰোঁ এইটো কবিতা বেছিদিন আগত লিখা নহয় কোকিলে, মাত্ৰ কেইদিনমান আগত লিখা চাগে। কবিতাটো তাৰ প্ৰকাশো হৈছে ইতিমধ্যে। ক'ত প্ৰকাশ হৈছে এইটো মোৰ সঠিককৈ মনত নাই। আৰু কবিতাটো মোক খুব চুই গৈছিলে, এই কবিতাটো মই নাজানো কিয়। সেইটো কবিতা পঢ়িবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে থাকে। কোনোবাই ক'ৰবাত উচুপি থাকে। কেতিয়াবা দেউতাৰ লগত বিবাদ লাগি ঘৰৰ পৰা ওলাই যাওঁ। কোনোবাই ক'ৰবাত উচুপি থাকে। এটা সমদলত যোগ দি শ্লোগান চিঞৰোঁ। কোনোবাই ক'ৰবাত উচুপি থাকে। প্ৰেমত পৰোঁ, বাৰে বাৰে পৰোঁ। মাজনিশা পাখি কটালি ওলাই যাওঁ পোচাকী শৰীৰৰ পৰা।
কোনোবাই ক'ৰবাত উচুপি থাকে। দুজনে প্ৰেম কৰিলে তৃতীয়জনে কান্দে। মুঠৰ ওপৰত কোনোবাই ক'ৰবাত গোপনে উচুপি থাকে। গোপন উচুপনিৰ কাষ চাপি গ'লে খিলখিলাই হাঁহে। ধন্যবাদ। কুকিল শইকীয়া এটা পৰিচিত নাম আৰু কুকিলে বহুকেইটা কবিতা লিখি থৈ দিছে। কুকিলৰ গল্প কবিতাটো মই নিজে ভাল পাওঁ, যিটো আজি পাঠ কৰিলোঁ। তাৰ ঘোঁৰা বুলি এটা কবিতা আছে, সেইটো মোৰ খুব প্ৰিয় কবিতা। আৰু আশা কৰোঁ আপোনালোকে শুনি পেলাই ভাল পাইছে কবিতা এটা। আৰু মই আগলৈকো ভাবিছোঁ আমাৰ সময়ৰ মই ভাল পোৱা কবিতা আৰু গল্প পঢ়িম এইকেইদিনত অন্ততঃ। ধন্যবাদ।